দাদা আমাৰ কি ৰঙৰ গুটি মই কোলা ৰঙৰহে গুটি ওলালো এইটো কাটিলে মা ভাল চাপ পোনাই ন পকেট দিবি আকৌ দেই কুটৱালি ইমানে ৰখি এখনকে কৰিলে দোকানত থকা দিয় হা চকুটো মই ফুটিলে যেনে পাইছো হে মই কেতিয়া ক'লো মই কেইটা হিচাপে কৰিছিলো কুটৱালি আপুনি বা এখনকে কৰি ৰখি যা মানুহ আহি যায় যা আৰু চা যেতিয়া তোৰ পাউডাৰ মাৰি হ'ব মোৰ ভৰিৰ ওচৰত জ্বলাই দিবি ধোঁৱা চোৱা ওলালেহে অকণমান হিৰ' লাগিব ভৰিতে জ্বলাই দিলে যে বছ আপুনিয়েতো কৈছিলে ভৰিৰ ওচৰত জ্বলাবলৈ সেইটো কাৰণে মই ভৰিতে জ্বলাই দিলোঁ কুটৱালি নেলাগে মোৰ নিজৰ ষ্টেক আছে মই লোকৰ পৰা নলওঁ মোবাইলে ষ্টেকটো তাৰপৰা কি হ'ল বছ পাহৰি আহিলোঁ নেকি মোবাইলটো তাত ভৰাই পেলাই তাৰপিছত লাইটটো জ্বলাই দিছ বছ তাত আন্ধাৰ হৈ থাকিব যে সেইটো কাৰণে জ্বলাই দিছোঁ কি যে মানুহটোক মই কামত ৰাখিছো নহয় ঐ খেলা ঐ মাৰা ঐ খেলা ঐ ইয়াৰ আহিছে পানী বটল এটা লৈ আহিবি A few minutes later. বছ লওক খালী বটল যে পানীখিনি কি হ'ল বছ আপুনিতো বটল এটাহে আনিবলৈ কৈছিলে জানিয়ে বটলটো এনেই দিলে আৰু পইচাটো কি কৰিলি এয়া বছ খাব লাগিব তোক মই কি কৰিলে পানী বটল এটা আনিলে ভাত চাহ আনিব নোৱাৰো ঐ চিগেৰেট এটাহে খাব লাগিছিলে তই দোকানলৈ যাবি মই নাযাওঁ মইতো একেবাৰে নাযাওঁ তেতিয়া ইয়াকে পঠিয়াই দিওঁ নেকি নেলাগে অথনিৰ পৰা সি কি কৰি আছে দেখিছ নহয় বাদ দে তেতিয়া তেতিয়া সেই কাৰণে সেই মানুহৰ পৰা চাদা পাবলৈ আনিলে সেই মানুহৰ পৰা চাদা পাবলৈ লাগে যা বেলা লগত চুমি পানী তই হাৰিলি আৰু মোৰ ফিনিছ বৰ্ড তই হাৰিলি আৰু চা মোৰ ফিনিছ বৰ্ড তই হাৰিলি গলি আৰু মোক 50 টকা তই দি ল না তাৰপিছত কবি এইবিলাক কথা 50 টকা চা লেট গলি দেখিলি সেইটো গুটি আছে নহয় সেইটো গুটি দে দেখুৱা এনেই যাব তই চাই থাক 50 টকা দে এইটো গুটি আছে এইটো মই ষ্টাইলত মাৰিম তই চা
হাৰি গলি তই দে এতিয়া মোক 50 টকা হে হৰুৱাই দিলি তই মোক ন হৰুৱাই দিলি কিবা এটা ফোন কৰে 50 টকা বৰ এতিয়া দিছো কি কৰিম 50 ঐ পইচা দে মই ঘৰ যাব লাগে দেৰি নকৰো মই তই মুখে হৰুৱালি দম আছে যদি ইয়াক হৰুৱাই দেখুৱা তেতিয়া তোৰ 50 টকা কি মই 100 টকা দিম তই ইয়াক হৰুৱাই দেখুৱা না এইফালে ঐ দাদা মই গেম খেলিব নাজানো নহয় ক্ৰিকেটে খেলিব জানো এই একো নহয় দে না বে যেন তেন খেল মোক 50 টকা যাব দেখা নাই এতিয়া তই যেন তেন খেল না বে দাদা মই 50 টকা হ'লেও খেলিব নোৱাৰিম নহয় তই খেল না বে চা 50 টকাৰ কথা এইবাৰ বাৰু মই মাহীকৈ তোক কেটিএম এখন কিনি দিবলৈ ক'ম তইতো জানই মাহীয়ে মোৰ কথা শুনে বুলি দাদা সঁচাকে একদম বিদ্যাসপদ কৈছো চা তই যেন তেন খেল না কি পাতি আছে বে ঐ বেকেটা মোক পইচা দে মোৰ দেৰি আছে ঘৰ যাব লাগে চা তোক মাহীয়ে কিনি দিব মই ক'লে তেনেহ'লে কেইটাক মাতক এতিয়া মই হৰুৱাই দিম এতিয়া ইয়াক হৰুৱাই দেখুৱা না তোক 50 টকা কি মই 100 টকা দিম ইয়াক হৰুৱাই দেখুৱা তই ই খেলিব জানে জানো তই ভয় কৰিছ বুলি নকয় এতিয়া সেইবিলাক কথা ক'বলৈ আহিছ এই বাদ দে ই নোৱাৰিব খেলিব আমাৰ এই দাদা অলপ খেলি যাওঁ এই তই নোৱাৰ ইয়াৰ লগত সলমান খানক চিনি পাৱ তই কি সলমান খানৰ লগত খেলে নহয় মূৰ্খটো ই সলমান খানৰ চিনেমা চাই কেৰম খেলে হ'ব খেলিব হাৰিলে নেকান্দিবি আকৌ হ'ব খেল ঐ বুদ্ধিটো পৰিলে উঠা তই যে তাৰ গুটি গাঁতৰ পৰা উলিয়াবি দেই পুৰা উলিয়াবি তাৰ গুটি উলিয়ালে এইটো মাৰি এইটোহে খোলাটোহে এইফালে এইটো গ'ল এইটো পকেট 100 টকা দে 100 টকা দে হে আমাৰ 9টাই থাকিলে যে 100 টকা দে 100 টকা লাগে ন দিছো আমাৰ যে 9টা গুটিয়ে থাকিলে তই কি ৰঙৰ গুটি উলিয়ালি বাৰু দাদা আমাৰ কি ৰঙৰ গুটি মই ক'লা ৰঙৰহে গুটি ওলালো তোক 100 টকা লাগে ন দিছো দেই পইচা দে আকৌ লাগে ন তোক 100 টকা দে আকৌ দিছো দেই কি কিনিমাই গৈ আছ দে দিছো এ চা খেলিব নাজানো মই এনেকৈ খেলিব নোৱাৰিলা অকমান বেছি টাও মাৰিছে কি গান আহিছে তই খেলিবই নাজানো আকৌ চাওঁ কথা ক'বলৈ আহিছ কৈছা আজি তই বেছি কৰি আছ আকৌ আমি জেং কৰা ল'ৰা জেং কৰি দিম কি জেং কৰিবি নেকি বেছি হৈছে অলপ কি বেছি হৈছে বেছি কৰি দিম জেং হাত ভৰি ভাঙি দিম ল'ব লাগে পেন নকৰিবি চেং তই
তই কোনে জান ময়ো এটা জেং কৰা ল'ৰা জেং তই বেছি নকৰিবি মাটিটি মোৰ গেং হাত ভৰি ভাঙি দিব বিচাৰি নাপাকে এটাও ঠেং মাটিদাটো গেং তোৰ গেঙৰ বাবে মই অকলেই জেং মাতি দিছো ৰ হেল্ল' ক'ত আছ ঐ এইফালেচোন ইয়াত জেং এটা আছে ৰ মাতিলো মোৰ গেং ভাঙিব তোৰ জেং পিছফালে চা কি হৈছে ইয়াত কি হৈছে ঐ সঁচাকে মাতি মই এনেহে কৈছিলো আমাৰ ভাই একদম দিছে ভাই ইয়াত ধৰ মজা জিকি গলো 5 minutes later. আমি পেলাইছো খাব আছে নে পেলাব আনিছো খাব আনিছো পেলাব খোৱা বস্তুখিনি বেছিকে লাগিব যে সেইটো কেনে আৰু লগতে মোৰ মোবাইলৰ ৰিচাৰ্জটো ভৰাই আহিলো আৰু ঐ দাদা মোক জিকা 200 টকা মোৰ নিজৰ 200 টকা আছে 400 টকা দিলে হ'বনে বাকীটো এবাৰ দি দিম দাদা মই মানে আপুনি 200 টকাহে জিকিছো খাব পাৰ বল আমাৰ ঘৰ বল তই যেনেকৈ আহিছে তই বল ইয়াত কৈ বেদনা লাগে নে